বাবা তোর ব্যবসায় কেনে চলি আছে? নাই একদম বেয়া পইচা লাগে পইচা পইচা নহলে ব্যৱসায়টো নহয় নহয় বুজি পাইছো বাবা তইচোন বোৱাৰীকো কব পাৰ কৈছো তো কিমান বাৰ আনিছোৱে কিমান কৈ থাকিম কচোন তই ক কিয় তাইনো যৌতুকত কিডাল আনিছে জানো মই এইবাৰ কম কিয় নকম মই তাইক বিয়া কৰাই আনিছো সিহঁতে মোক দিবই লাগিব পইচা মই কম নহয় তাইক আজি আৰু আনি দিব লাগিব পইচা তৃষ্ণা মোক পইচা লগা হৈছে তুমি ঘৰৰ পৰা যাই পইচা লৈ আহা মোক কমচে কম 4-5 লাখ টকা লাগে শুনিছা নাই পইচা ইমানবোৰ পইচা মই ঘৰৰ পৰা আনি দিম আৰু সেইদিনাখন দেখোন পইচা আনি দিছোৱে মই নাজানো মোক ঘৰৰ পৰা পইচা আনিতে নাজানো যা বাপেৰে ঘৰৰ পৰা পইচা আনি দে নোৱাৰো মই এইখন ঘৰত বিয়া হৈ সেইখন ঘৰত পইচাৰ কাৰণে যাব নোৱাৰো মই নোৱাৰিবি তই পাৰিবই লাগিব মোকতো চিনি পোৱা নাই যা ঘৰৰ পৰা ওলাই যা য'ৰ পৰা আনৰ পইচা লৈহে আহিবি দেউতা তই মোক ক'ত বিয়া দিলি দেউতা ইমান অত্যাচাৰ আৰু সহ্য নহয় মোক আকৌ অত্যাচাৰ কৰি পইচা খুজি আছে দেউতা সময়ত চব ঠিক হ'ব মাজনী তই ধৈৰ্য ধৰ এদিন নহয় এদিন হ'লে কি নিশ্চয় ভাল হ'ব দেউতা মই অলপ আৰে ভণ্টি তই কেতিয়া আহিলি আৰু ৰচোন তোৰ কপালত এইটো কিহৰ দাগ নাই দাদা মই বাথৰুমত পৰিছিলোঁ হ'ব দে তই দেউতাৰ লগত কথা পাত মই অলপ ওলাই যাওঁ দেউতা দাদাক কিন্তু তই একো নকবি নহ'লে দাদাই মনত বৰ দুখ পাব হ'ব মাজনী তই চিন্তা কৰিব নালাগে মই দাদাক একো নকওঁ হেই মাধৱ আজি কিন্তু তই মাংসটো মজা বনাইছে দেই ভাল লাগি গৈছে ভাই সেইটোতো হয় ভাই মাংসটোতো হৈছে কিন্তু ফুল কোমলীয়া চলটো বিয়া পাতি আনিছ তই আরে ভাই আজিকালি পইচা থাকিলে না সব সম্ভৱ গম পাইছ নাই পাইছো আজি গধূলি পাৰ্টিটো তোৰ ভাল পাব লাগিব দেই গধূলিৰ পাৰ্টি টেনচন নলবি যেতিয়াই মন যায় খালি এটা ফোন লগাই দিবি পাৰ্টি ৰেডি গম পাইছ নাই গম পালি না গধূলি টেনচন নলবি ভাই আমি সব দোস্ত ভাই টেনচন নলবি ঠিক আছে ৰচোন বাবা অকণমানতো ধৈৰ্য ধৰ তাই গৈছে নহয় পইচা আনিব এই ল'ৰাটোৰ লগত কি হ'ব মোক কৰি পইচা আনে না ঘৰত অকণমান অসুবিধা চলি আছে তাৰ বাবে এতিয়া পইচা দিব নোৱাৰে পইচা যদি অনাই নাই তুমি এইখন ঘৰলৈ কিয় আহিছা কাৰণ এইখন ঘৰত মোৰ অধিকাৰ আছে অধিকাৰ কিহৰ অধিকাৰ এইখন তোৰ কি বাপেৰে বনাই দিয়া ঘৰ নেকি দেউতাই বনাই দিয়া ঘৰ নহয় কিন্তু আইন মতে এইখন ঘৰত মোৰ অধিকাৰ আছে বাপেৰে শিকাই পঠাইছে আইনৰ কথা ক'ব আহিছ তোৰ মুখখন দিনক দিনে লাওপাত কচুপাত হৈ যাই আছে বাবাক আহিব দে দি আছো তোকো শিক্ষা এই তই বোলে পইচা আনো নাই পইচাও নান আৰু মোৰ মুখে মুখে তোৰ কথা কয় আৰু তই আজি মাৰ লগত কি কথা কৈছ তোৰ অধিকাৰ আছে এইখন ঘৰত কিহৰ অধিকাৰ আছে তোৰ এইখন ঘৰত
চিনি পোৱা নাইতো তোক দেখাই আছো মই কি কৰিব পাৰো চিনি পোৱা নাই তই কি হৈছে তোৰ বাবা কি হৈছে মই তাইক শেষ কৰিব লাগিব আজি তাই জনজনে বাবা তই এইবোৰ কি কৰিলি বাবা তই কি কৰিলি বাবা এইবোৰ বাবা তই কি কৰিলি বাবা ঐ অভি শুনাছো দাদা আপুনি মাতিছিলে নেকি হয় মাতিছিলো এই তোমাৰ ভণ্টি এজনী এই কল্যাণ এটাত বিয়া দিছিলে নেকি হয় দিছিলো মানে হেৰি হৈছে ন অত্যাচাৰ কৰি আছে ছোৱালীজনীক এবাৰ তুমি খবৰ ল'বাচোন কি অত্যাচাৰ হয়। কিন্তু তাইতো মোক আজিলৈকে একো কোৱা নাই বাৰু ঠিক আছে মই এবাৰ খবৰ ল'ব লাগিব কি হৈছে এবাৰ খবৰ ল'বা দেউতা 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 কি শুনিছো এইবিলাক ভণ্টিৰ লগত যে এইবিলাক হৈ আছে তই মোক ইমান দিনে কোৱা নাই কিয় কি হ'ল বাবা হেল্ল' হেল্ল' কি কি হৈছে ভণ্টিৰ কি ঠিক আছে আমি গৈ আছো দেউতা ভণ্টিৰ কিবা এটা হৈছে আমি যাব লাগিব ইয়াৰ পৰা সোনকালে কোনে কোনে ফোন মাৰিছিল নাজানো দেউতা বলা ভণ্টি 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 কি হৈছে ভণ্টি তো দাদা আহিছে তোক দিবৰ কাৰণে ভণ্টি ভণ্টি তই ইয়াতে থাকিব নালাগে দেউতা ভণ্টি চাচোন কি হৈছে মই কৈছিলো তো ইয়াতে বিয়া দিব নালাগে কিন্তু কথা আজি তোৰ ফুলৰ কাৰণে